হেল্ল' গাইজ, আজি আমি আহি আছোঁ এখন শ্বপিং মলত, যিখন শ্বপিং মলৰ নাম হৈছে ফেশ্বন চিটি। সেইখন আমাৰ মঙ্গলদৈ টাউন চাৰিআলিত আছে। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সেইখন আমি শ্বপিং মল পাই গ'লোঁ। কি ধুনীয়া পৰিৱেশ, বাহিৰত আমি ভিতৰখিনিও দেখাই আছোঁ। ব'লকচোন, এয়া দেখিছে শ্বপিং মল। এতিয়া ভিতৰত আহি আছোঁ। দেখাই আছোঁ আৰু ওপৰৰ পৰা আহোঁ একবাৰ যাই চাওক কি ধুনীয়া কাপোৰ। ওপৰলৈ আহি আছোঁ এতিয়া। মোৰ লগ অজয়, টি চাৰ্ট আছে। টি চাৰ্ট আহিলে টি চাৰ্ট পাব। আপুনি বিভিন্ন ধৰণৰ কাপোৰ মানে ধৰ লেডিজ জেমছ আপুনি যি কিনে মানে বহুত ধুনীয়া ধুনীয়া। মই চাই আছোঁ এতিয়া কোনটো লওঁ কোনটো নলওঁ কাপোৰ, কিন্তু অফাৰে যিহেতু কোনটো লওঁ কোনটো নলওঁ লাগি আছে। বহুত কম দামী এইবিলাক দেখিছে 50% অফাৰ দেখাই আছে। আহকচোন, এবাৰ পেণ্ট চালোঁ, কিন্তু পেণ্টটো ভালে, কিন্তু অফাৰ বহুত। এতিয়া স্পৰ্টিং চালোঁ, এইটো স্পৰ্টিং ভালো লাগিছে। যদি আপোনালোকে কাপোৰ ল'ব বিচাৰিছে এইখন শ্বপিং মলত আহক আৰু বহুত কম দামত পাই যাব। 50% আৰু 70% অফাৰ লাগি আছে। আপুনি যিহেতু যিমান কাপোৰ লয় সিমান মানে অফাৰ লাগি যাব মানে। আৰু মই এইখিনি কাপোৰ ল'লোঁ মাত্ৰ মই 400 টকাতে এইখিনি কাপোৰ লৈছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব।